আজি ৰাতিপুৱা বইল চব্জি খাব মন গ'ল। সেইকাৰণে ভাবিলোঁ ফুলকবি আৰু বন্ধাকবিকে বইল বনাওঁ। প্ৰথমে ফুলকবিখিনি গৰম পানীত উতলাই লৈছোঁ। এইখিনি উলিয়াই কিনে পানীখিনি পেলাই দিম। পানীখিনি পেলোৱা হ'ল, এতিয়া বেলেগ পানী দিম। পানীখিনি উতলিছে, এতিয়া নিমখ দিলোঁ। তাৰপাছত হালধি অকণমান দিছোঁ। এতিয়া জলকীয়া আৰু নহৰু অকণমান দিছোঁ। উতলাৰ পাছত দিলেহে খাই ভাল লাগে। এতিয়া কাটি থোৱা চব্জিখিনি দি দিছোঁ। ঢাকৰিখন মাৰিব নুজুৰিছেগৈ। মাজতে এবাৰ উলিয়াই চাইছোঁ, আধা সিজা হৈ আছে। এতিয়া ইয়াত বিলাহীকেইটা দি দিম। বিলাহী দিলে কালাৰটো উঠে। এতিয়া আৰু এবাৰ উলিয়াই চালোঁ, এবাৰ প্ৰায় সিজিছেই। ধুনীয়াকৈ উতলি আছে। গেছটো অফ কৰি উলিয়াই দিলোঁ। এতিয়া চাওকচোন, ইমান ধুনীয়া কালাৰ উঠিছে।